সমাজতো আমি উচ্চ নিচৰ ব্যৱধানটো দূৰ কৰিবলৈ চাই এই ধৰণে কিছুমান বুনিয়াদী লক্ষ্য স্থিৰ কৰা হৈছে। তেতিয়াই এই নাগৰিকৰ কোন নাগৰিক হ'ব, কাক ভাৰতীয় নাগৰিক গণ্য কৰা হ'ব, সেইটো এটা সিদ্ধান্ত লোৱা হৈছে। তাত কিন্তু ধৰ্ম কোৱা নাই যে কোনো হিন্দু ধৰ্মাৱলম্বীবিলাকে তেওঁলোকে একমাত্ৰ হেৰি বা তেওঁলোকে অগ্ৰাধিকাৰ নাই। হিন্দু মুছলিম খ্ৰীষ্টান নাগৰিক হিচাপে সকলোৰে সমতা আছে। এই কথাটো তেতিয়া নিৰ্ধাৰিত হৈছিল আৰু গতিকে দেখা যায় যে ধৰ্মটো আমাৰ আৰু পৃথিৱীৰ সকলো বহু গণতান্ত্ৰিক দেশ আছে, ক'তো এইটো নাই। ইজৰাইল মাত্ৰ এটা ব্যক্তিত্ব আৰু তাৰ ফলাফল সকলোৱে দিছে নানা ধৰণৰ অন্তহীন যুদ্ধ বিগ্ৰহ নিৰ্যাতন, অসমৰ নিৰ্যাতনৰ বলি ইহুদীবিলাকে আৰববিলাকে নৃশংস অত্যাচাৰ চলাইছে। এই মুহূৰ্ততো মানে হামাছ বোলা সংগঠনটো ধ্বংস কৰিবৰ কাৰণে এতিয়ালৈকে 20,000 মানুহক বধ কৰিছে, নিৰীহ মানুহ। তেওঁলোকে অস্ত্ৰ শস্ত্ৰলৈ প্ৰতিৰোধ কৰিছে, জানে যে শিশু বৃদ্ধ নাৰী এনেকুৱা ধৰণৰ বৰ অসহায় মানুহ নিৰস্ত্ৰ মানুহ তেওঁলোকৰ ওপৰত বোমাবৰ্ষণ কিয় কৰা হৈছে। এইটো পৃথিৱীৰ প্ৰায় সকলো দেশেই জেন'চাইড বুলি কৈছে, গণহত্যা গণনিধন। খালি আমেৰিকাই মানা নাই নিজৰ স্বাৰ্থত, ইজৰাইলে মানা নাই, কাৰণ ইজৰাইলৰ যিজন শাসনকৰ্তা এতিয়া যিজন মানে প্ৰধানমন্ত্ৰী তেওঁ অতি মানে সুৰা আৰু অতি বদ্ধমূল ধৰণৰ তেওঁ ইছলাম বিৰোধী এজন মানুহ। আইনষ্টাইনৰ নিচিনা বৈজ্ঞানিকে কৈছিল যে ইজৰাইলখন যদি হয় এইবিলাক গঠিত হ'ল তেতিয়াহ'লে ইহুদী আৰু আৰব দুয়ো সমানে অধিকাৰ পাব, দুয়ো সমান নাগৰিক হ'ব। এই কথাটো মানা নহ'ল। গতিকে ভাৰততো ইজৰাইলৰ নিচিনা এখন বুলি মানে ৰাষ্ট্ৰ পাকিস্তান যেনে, পাকিস্তানত মুছলিমেই পাকিস্তান ইজৰাইল আমাৰ ভাৰতীয় মানুহে ভাৰতে সেইটো অনুসৰণ কৰে একেবাৰে উচিত নহয়। আমি পাকিস্তানৰ বিৰোধিতা কৰি পাকিস্তানতো উগ্ৰ হিন্দু হৈ পেলাই এইটো এটা আজগুবি কথা। এইটো আমাৰ সংবিধান বিৰোধী, আমাৰ স্বাধীনতা সংগ্ৰামৰ বিৰোধী, য'ত হিন্দু মুছলমান একত্ৰিত হৈ পেলাই ভাৰতৰ কাৰণে সংগ্ৰাম কৰিছিল। গতিকে মই ভাবোঁ যে হিন্দু এটা জাতিৰ হেৰি নহয়, এইটো ধৰ্মৰ পৰিচয় হ'ব পাৰে কিন্তু জাতিৰ পৰিচয় হ'ব নোৱাৰে। আৰু আমাৰ নাগৰিকত্ব সেইটো নহয়। এতিয়া কিন্তু আইনৰ যোগেদি পিছ দুৱাৰেদি তেনেকুৱা এটা ধাৰণা আনিবলৈ চেষ্টা কৰা হৈছে। যিবোৰ শৰণাৰ্থী তাৰ মাজতে বিৰোধী সংগ্ৰাম আৰু ঐক্যবদ্ধ বিৰোধীৰ কথা কৈ থকা হৈছে যে ঐক্যবদ্ধ বিৰোধী একেলগে হ'ব, কিন্তু দেখা গ'ল যে 5 নিৰ্বাচনৰ পাছত ঐক্যবদ্ধ বিৰোধী সেই ধাৰণাটো লাহে লাহে ক'ৰবাত যেন কিবা এটা হৈছে। একেলগে আগুৱাই যোৱাৰ লগে লগে বিৰোধী সংগ্ৰামখন চলাই যোৱাৰ ক্ষেত্ৰত কেনেধৰণে আপোনালোকে ভাবিছে? মানে আমি হৈছোঁ জনগণৰ প্ৰতিনিধি, আমি কোনো বিশেষ ৰাজনৈতিক দলৰ প্ৰতিনিধি নহয়। আমি দেখিছোঁ, ভাবিছোঁ, উপলব্ধি কৰিছোঁ যে বিৰোধী ঐক্য অবিহনে এইটো শক্তিশালী চক্ৰান্তকাৰী দলটোক পৰাস্ত কৰা অসম্ভৱ। গতিকে আমি আমাৰ ইচ্ছামতে আমাৰ হাবিয়াস মতে তেওঁলোকে বিৰোধী ঐক্য গঠন কৰিলে। তাৰপিছত যদি তেওঁলোকে বিৰোধী ঐক্যৰ প্ৰমাণ দিব নোৱাৰে সেইটো জনগণৰ প্ৰতি অৱজ্ঞা। মই এতিয়াও তেওঁলোকক আহ্বান দিওঁ যে যেনে তেনে বিৰোধী ঐক্য অক্ষুণ্ণ ৰাখিব লাগিব। আৰু মোৰ ফালৰ পৰা ধৰি আমাৰ সংগঠনৰ ফালৰ পৰা নহয় যদি ক'ব লাগে মই কওঁ যে প্ৰথমতে কংগ্ৰেছেও কিছু হেৰি কৰক, কিছু কনচেশ্যন দিয়ক আৰু সৰু সুৰা দলবিলাক যে অতি বেছি দূৰাকাংক্ষী নহয়, য'ত তেওঁলোকৰ অস্তিত্বই নাই, তাত যদি কেইবাখনো আসন দাবী কৰে সি হাস্যকৰে নহ'ব, ক্ষতি কৰে। গতিকে জনগণে যিটো বিচাৰিছে বিৰোধী দলসমূহে সেইটো কৰা উচিত। সেইটো মই ক'ব নোৱাৰোঁ, সেইটো তেওঁলোকে নিজৰ ভিতৰত ঠিক কৰিব। শক্তিশালী দলটো যদি ল'বলৈ দিয়া হয় তাতো হয়তো কাৰোবাৰ কিছু থাকিব পাৰে। আলোচনাৰ যোগেদি বস্তু ঠিক কৰা ভাল। সময় নাই, এই শ্লোগানটো অৰ্থহীন কথা।
তেওঁলোকে ভাৰততে মুছলমানৰ বাদ দিব খুজিছে আৰু এক বিশ্ব কোম্পানী। আৰু দ্বিতীয় কথা, এইটো এটা তেওঁলোকৰ সংবাদী বা বিভ্ৰান্তি সৃষ্টিৰ লক্ষণ নহয়। কাৰণ এতিয়াই দেখা গৈছে যে এই এক পৰিবাৰৰ ভিতৰত বৃহৎ পুঁজিপতিবিলাক অধিক মানে অধিক সৌভাগ্যৱান, চৰকাৰে অধিক প্ৰিয় আৰু চৰকাৰৰ পৰা অধিক সা সুবিধা লাগে আৰু বাকীবোৰ অৱহেলিত। কিছুমানক হিতাধিকাৰীকে হিতাধিকাৰী বুলি একোটা অলপ অলপ পইচা দিয়া হয়, অলপ বিনামূলীয়া চাউল দিয়া হয়। সেইটোৱে কোনো প্ৰমাণ নকৰে যে পুঁজিপতিসকলৰ যিটো সুবিধা সেইটো পুঁজিপতিয়ে বেংকৰ পৰা ধাৰ লৈ পেলাই পৰিশোধ নকৰিলে একো ক্ষতি নাই। বৃহৎ পুঁজিপতি সাধাৰণ ব্যৱসায়ী আপুনি মই যেতিয়া আমি পৰিশোধ নকৰাকৈ থাকোঁ আমাৰ বিপদ। ক'ত আপোনাৰ এক বিশ্ব এক প্ৰতিবাদ আছে, ইয়াত অনৈক্যই বেছি, বৈষম্যই বেছি। ধন্যবাদ।